নমস্কাৰ, আজি আপোনালোকক লৈ যাম মই BVLৰ ছিজন 5 তেজপুৰ। এই তেজপুৰত মোৰ সৌভাগ্য যে মই এজন খেলুৱৈক মানে তেওঁ বেষ্ট প্লেয়াৰ হৈছে, তেওঁক মই মানে ট্ৰফি দিছোঁ। মোৰ মানে বহুতেই সৌভাগ্য। মই আজি 22 বছৰৰ মূৰত ফিল্ডত আহিছোঁ আকৌ। তো বহুতে ভাল লগা এটা পৰিৱেশ। মানে এইসকল হৈছে অলিম্পিকত খেলা, যে আমাৰ অসমত অলিম্পিকৰ খেলুৱৈ আহি মানে ট্ৰেইনিং দিছে, আৰু সেইকণ আমাৰ সৌভাগ্য হৈছে অভিজিত ছাৰৰ কাৰণে। তো মই অভিজিত ছাৰক বহুত ধন্যবাদ কৰিছোঁ, আৰু তেওঁক সহায় কৰা সকলোকে চবকে ধন্যবাদ কৰিছোঁ, যে আমি এটা ইমান ভাল এটা মানে এখন মানে ফিল্ডত দেখিব পাইছোঁ যে অলিম্পিকত খেলা মানে প্লেয়াৰে আমাক আহি ট্ৰেইনিং দি আছে, আমাৰ বাচ্চাবিলাকক ট্ৰেইনিং দি আছে। গতিকে আমি সকলোৱে যেন আগুৱাই আহি আমি অভিজিত ছাৰক সহায় কৰোঁ। মানে আমাৰ বাচ্চা যদি আমাৰ অসমৰ পৰা এটা প্লেয়াৰো যদি অলিম্পিকত যোৱাৰ কাৰণে মানে সক্ষম হয়, তেনেহ'লে আমাৰ কাৰণে বহুত মানে এটা প্ৰাউড ফিল হৈ যাব। গতিকে তেওঁ ইমানখিনি আগবাঢ়ি গৈছে, গতিকে তেওঁকো আমি সহায় কৰিব লাগে। তো চাওকচোন কেনেকৈ ট্ৰেইনিং দি আছে, কিমান ধুনীয়াকৈ মানে ৱৰ্ল্ডৰ মানুহ আহি আমাক বাচ্চাবিলাকক দেখুৱাই আছে, আমি লাইভ দেখা পাইছোঁ। সেইটো আমাৰ কিমান ডাঙৰ সৌভাগ্য। এই লোক চব অলিম্পিকৰ খেলুৱৈ, কোচ হয় অলিম্পিকত, কোচ দিয়াল এওঁলোক কোচাৰ হয়, আৰু এওঁলোক খেলুৱৈ হয়। তো বহুতেই সৌভাগ্য আমি। অলপমান যদি আমি তেওঁলোকৰ টেকনিকটো পাই যাওঁ, নাইবা আমাৰ বাচ্চাবিলাকে যদি তেওঁলোকৰ টেকনিকটো ধৰি ৰাখিব পাৰে, তেনেহ'লে বহুতেই ভাল, বহুত ভাল হ'ব আগলৈকে আমাৰ অসমৰ কাৰণে। যোনফালে যায় তাৰ অপজিট ডাইৰেকশ্যনত চেক কৰিব, এফালে মুভ কৰাৰ লগে লগে এফালে কৰিব। এই চাই আছে, দেখিছেনে তাৰ চকুটো ক'ত গৈছে, ঘপককৈ চালে এফালে কৰিব। তেখেত হৈছে অলিম্পিয়াৰ গ'ল্ড মেডেলিষ্ট, আৰু তেওঁ হৈছে আমাৰ অভিজিত ছাৰ, যে ইণ্ডিয়া টীমৰ কেপ্টেইন আছিল। তেওঁ বৰ্তমান তেওঁ BVLৰ মূল সুঁতি, আৰু মূল যিটো মানে ৰুট বুলি কয়, তেওঁৱে জেগা আছে। তাৰপিছত এনেকৈ আহিছে, অলপমান আগলৈ গৈছে, হয়নে? তেতিয়া স্পেচ বহুত পাইছে আগত। একদম প্ৰত্যেকটো মুভমেণ্ট চাব ভালকৈ, চবেই নিজৰ নিজৰ পইণ্টত নোট কৰি। আৰু এও হৈছে অলিম্পিকৰ স্মেচাৰ হয়। অলিম্পিকত তেওঁ তাৰমানে ব্লকাৰে কি কৰিব, যোনে নহওক সদায় একেটা ফিল্ডত নাহে। বলটো ক'ৰ পৰা আহিছে, ফাৰ্ষ্ট বল, যদি বলটো বহুত ওপৰৰ পৰা আহিছে, আগতে কাম কৰি দিব নোৱাৰিব নহয়। বলটো চাই থাকিব লাগিব, যেই তাই ইয়াত আহিছে, তাই বলটোও চাব ছেপাৰেট, ব্লকাৰেও চাব মুভমেণ্টটো, তাৰ পাছত তাই এডজাষ্ট কৰিব। কিন্তু ব্লকাৰটোৱে বলটো চাই আহি যদি ইয়াত পৰিছে, তাৰ আগতে উঠি ইয়াত থাকিব লাগিব। আৰু যদি আগতে থাকে ছেটাৰটোৱে অকণ স্পীড কৰি দিব, যদি শ্ল' হয় অকণ শ্ল' কৰি দিব। কিন্তু ব্লকাৰে সদায় বল মুভমেণ্টটোক চাই পেলাইহে জাম্প কৰিব। মই খেলি থকাৰ সময়ততো ভবাই নাছিলোঁ কি এজন মানে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰা এজন খেলুৱৈ দেখা পাম, কিন্তু অভিজিত ছাৰক দেখা পালোঁ। তাৰপিছত তেওঁৰ মানে কাৰণে আৰু মানে অলিম্পিকত খেলা মানে অলিম্পিকৰ খেলুৱৈক দেখা পাবলৈ কিমান যে মানে নিজকে এটা মই প্ৰাউড ফিল কৰিলোঁ, কিমান ভাগ্য হ'ব লাগিব যে মই অলিম্পিকৰ খেলুৱৈ মানে লাইভ দেখা পাই আছোঁ, তেখেতক সন্মুখৰ পৰা দেখা পাইছোঁ, তেখেতৰ ট্ৰেইনিংবোৰ চাই আছোঁ, তেখেতে কেনেকৈ খেলে সেইবোৰ দেখা পাই আছোঁ। মানে বহুতেই প্ৰাউড ফিল কৰিছোঁ, আৰু লগতে মই অভিজিত ছাৰকো বহুত ধন্যবাদ কৰিছোঁ। এও হ'ল কোচ। ওৱান মানে লাইন ধৰিছোঁ, টু মানে ক্ৰছ ধৰিছোঁ। যদি লাইন নধৰে, যদি ইফালে গুচি যায়, nobody in the world knows it, but I will reveal it to BVL coaches. এইটো এটা চিক্ৰেট, টেষ্টেড হয়, কোনো আজিলৈকে নাজানে, অকল BVLৰ আগত
ইও ট্ৰেইনিংটো দেখুৱাই দিছে কেনেকৈ জাম্প পাৰে বাচ্চাবিলাকে যদি এইটো টেকনিক কৰে কেনেকৈ মানে জাম্পবোৰ মানে স্মেছ কৰোঁতে জাম্প দৰকাৰ হয় তেওঁলোকৰ কেনেকৈ জাম্পটো বাঢ়ি থাকিব গতিকে এইটো টেকনিকো শিকাই দিছে আৰু কোন আছে জাম্প কৰিব পৰা ঠিক মানুহ volunteer from Thailand. There is a volunteer from Thailand. No stopping. আমাৰ ধৰিত্ৰী বাইদেৱে তেখেতে ট্ৰাই কৰিছে কৰিবৰ কাৰণে কিন্তু এইটো মানে এটা এজ লিমিট থাকে মানে সৰু কণ কণ ল'ৰা ছোৱালীৰ কাৰণে বেছি ভাল আৰু সেইটো আমাৰ কাৰণে সেইটো বহুত বেছি হাইট হৈ যাব আমি এতিয়া জাম্প কৰাৰ মানে বয়সো নাই গতিকে এইটো টেকনিকটো কণ কণ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুতে ফাইদা হ'ব আৰু এইটো হ'ল বেক পেন মানে L5 L6 এনেকৈ যে বিষায় আমাৰ মানে পিছফালে যে মানে ৰিড হাড্ডি বুলি কয় ন সেইটোত যিটো প্ৰব্লেম হয় তো এইটো এক্সাৰচাইজ কৰিলে বহুত আৰাম পোৱা যায় আপোনাৰ যদি বেদনাটো চলি আছে তেতিয়াও আপুনি কৰিব পাৰে আৰু যদি মানে বেদনা নাই তেতিয়া আপুনি এইটো প্ৰেক্টিচ কৰি থাকিলে কি কেতিয়াও বেক পেইন নহয় বুলি কৈছে আৰু এখেতে এইটো ট্ৰেইনিং দি আছে মানে তেখেতে দেখাই আছে কি কেনেকৈ কৰিব লাগে Why? Because we have to do the disclosure of the muscles goes from here to the neck. So we are reinforcing the muscles near to the back, one ring by one. Okay, so what you will do, you will stretch your use, tell her to stretch her butt first. No. এইটো পিছফালে বেকটো তোমাৰ stretch কৰিব লাগিব First the butt. And then go slowly one by one until you stop and go down. Relax. Okay? Step Again. 2. Slow. No. Slowly. No. Slowly. First this. Stomach মানে inside. কঁকালটো Stomach পুৰা inside. তলত আহিব লাগিব ন বেঞ্চৰ Okay. Again. First. Good. Stop. Perfect. Okay. Down. Go. Okay. Stop. Usually the kids start with 4 repetitions. Why? সাধাৰণতে Now you will take my ল'ৰা-ছোৱালীবোৰে back. 4টা ৰেপিটেশ্যন দি ষ্টাৰ্ট কৰিব You পাৰে will take me now. I will start with once again. You watch me. এইটো চবকে দৰকাৰ ন বেক পেইনটো বহুত দৰকাৰ If I তেখেতে fall, নিজে দেখুৱাই মানে এজ হয় তথাপি তেওঁ মানে এইটো এতিয়াও কৰি আছে মানে কৰিব পাৰি আছে গতিকে তেখেতে নিজে দেখাই দিম বুলি কৈছে কোনখিনি জেগালৈকে মানে তলত থাকিব লাগিব কোনখিনি বেঞ্চত থাকিব লাগিব গোটেইখিনি তেওঁ মানে ভালকৈ বুজাই দি আছে বহুতে মানে এটা ভাল লগা ট্ৰেইনিং হয় মানে বহুত আমাৰ কাৰণে ফাইদা হয় আৰু মানে বহুত থেংক ইউ কৰিছোঁ মই অভিজিত ছাৰক থেংক ইউ